নমস্কাৰ মই ৰনুজ আৰু মোৰ নতুন ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ আৰু আপোনাক সকলোৱে এনেকৈ ছাপোৰ্ট কৰি যোৱাৰ কাৰণে অশেষ অশেষ ধন্যবাদ জনাইছোঁ। সময়ে শিকাব, সময়ে বুজাব বুলি যিটো গান গাইছিলে, হয়তো সঁচাকৈ সময়ে মানুহক বহুত কথা শিকাই যায় আৰু সময়ে বুজাই যায় বহুতবিলাক বস্তু। এই ভিডিঅ'টো হৈছে কিছুমান স্মৃতিৰ লগত জড়িত, মোৰ আইতাৰ লগত থকা সেই স্মৃতিবিলাক তাকে এই ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰিম। যি ভিডিঅ'টো অলপ ইম'চনেল হয় আৰু আজি ভিডিঅ'টোৰ যোগেদি কিছুমান এনেকুৱা ধৰণৰ কথা আপোনালোকৰ মাজত লৈ আহিব বিচাৰিছোঁ, কাৰণ এই ভিডিঅ'টোৰ বিষয়ে আৰম্ভ কৰাৰ আগত মই দুটামান কথা কৈ লওঁ। এই ভিডিঅ'টোৰ বিষয়ে ক'বলৈ গ'লে 1952 সময়ৰ কথা, আৰু সেই সময়ত বিবাহ পদ্ধতি কেনেকুৱা আছিলে, সমাজ ব্যৱস্থা কেনেকুৱা আছিলে, মানুহবিলাক কেনেকুৱা আছিলে, তো তাৰ ওপৰত আমি হয়তো সেইবিলাক দেখা নাই, কিন্তু সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলোঁ, আইতাৰ লগত কথা পাতিছিলোঁ আৰু সেই বস্তুবিলাক ভিডিঅ'ৰ যোগেদি সেই বস্তুবিলাকে মই ভিডিঅ' কৰি ৰাখিছিলোঁ, সংগ্ৰহ কৰি ৰাখিছিলোঁ। আৰু আজি আইতা ঢুকুৱা প্ৰায় 2 মাহ হৈ গ'ল। চ' মিছ কৰোঁ আইতাক। আৰু কয় নহয়, যেতিয়ালৈকে কোনোবা এজন মানুহ আমাৰ মাজত থাকে, সেই মানুহজনৰ ভেলুটো আমি বুজাটো আমি খুব ইম্পৰ্টেণ্ট। আৰু তেখেতৰ অনুপস্থিতিয়ে সেই কথাটো আমাক আৰু বেছিকৈ আমাক বুজায় যে তেখেতৰ অনুপস্থিতিত আমি বুজি উঠোঁ যে কি আছিলে তেখেতৰ প্ৰতি ফিলিংছ। আৰু আজিও সেইটোও হৈছে, আইতা যিহেতু যথেষ্ট মৰমৰ আছিলে, আৰু আইতাকৰ লগত নাতিনীয়েকৰ যিটো সম্বন্ধ সেইটো হয়তো মই নক'লেও আপোনালোক সকলোৱে জানে বা বুজি পায়। কিন্তু আজি মই এটা কথা ক'ব বিচাৰোঁ যে যিখিনি এটেচমেণ্ট আছিলে আইতাৰ লগত, বিহুত বা পূজাত যেতিয়া ঘৰত যাওঁ ককা আইতাৰ কাৰণে সেই কিবা এটা লৈ যাওঁ, বিহুৰ দিনা ককা আইতাক আনি মাছ মাংসৰে ভাত খুৱাওঁ, ভাল লাগে এইবিলাক কৰি। কিন্তু সেই ভাল লগা কামবিলাক কৰিবৰ কাৰণে এতিয়া ককাটো ঢুকুৱা আজি 4-5 বছৰ হ'ল। এতিয়া এখন আইতা আছিলে আৰু আইতাও আমাৰ মাজৰ পৰা হেৰাই গৈছে, আৰু আইতাকো হেৰুৱাইছোঁ যিহেতু, গতিকে বহুত বেছি দুখ লাগে। কাৰণ এইটো বিহুৰ পৰা, এইটো বসন্তৰ পৰা হয়তো ককা আৰু আইতা সেই কিনিবলগীয়া উপহাৰটো আৰু সেইটো কিনিবলগীয়া নহয়, হয়তো সেই উপহাৰ ঘৰৰ কাৰণে কিনিবলগীয়া উপহাৰসমূহৰ ভিতৰত হয়তো এই উপহাৰটো এতিয়াৰ পৰা কমি যাব, কিন্তু মনৰ মাজত দুখ থাকি যাব, বহুত মনত পৰে এই সময়খিনি। একচুৱেলি মই এই ভিডিঅ'টো দিম বুলি ভবা নাছিলোঁ, কিন্তু মই সংগ্ৰহ কৰি ৰাখিছিলোঁ, কিন্তু আইতাৰ সেই স্মৃতিখিনিয়ে মোক বাৰে বাৰে জোকাৰি আছে, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ আৰু প্ৰস্তুত কৰি আপোনালোকক দিব বিচাৰিছোঁ। আৰু এপিছ'ডটো আপোনালোক সকলোৱে শেষলৈকে চাব আৰু চাই পেলাই কমেণ্ট কৰি জনাব কেনেকুৱা পালে। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আইতা, আপোনাক বিয়া পাতোঁতে কিহত আনিছিলে? ট্ৰাকত আনিছিলোঁ। কি ট্ৰাকত? কাৰ ট্ৰাকত? এই মকন্দৰ ঘৰৰ ট্ৰাকখন আছিলে, সেইখনত গৈছিলোঁ। আহোঁতে আপুনি কিহত উঠি আহিছিলে, আগত নে পিছত? ড্ৰাইভাৰ কৰি বহি আহিছিলোঁ আৰু ককা? ককাও সেই তাতে বহি আহিছে। আৰু কোন কোন গৈছিলে? মানুহ এতিয়া ইমানখন মানুহ মই সেইবোৰ লক্ষ্য কৰা নহয়। ট্ৰাকখনৰ পাছত বডি ফুল হৈ আহিছে মানুহ, সেইবোৰ কেলৈ লক্ষ্য কৰিছোঁ। তাৰপৰা সেই আনি ইয়াত থ'লেহি আৰু তাৰপৰা বাহিৰ যাব লাগে নহয়, তেতিয়া বাছ চলে নহয়, বাছবোৰত গ'লোঁ যেনিবা। বাছ তেতিয়া আহিয়ে থাকে, তেতিয়া বাছহে আছিলে আমাৰ দিনত। তাৰপৰা বাছতে যোৱা হৈ পিনি মই ককাই আনিবলৈ গৈছে, আকৌ বাছতে আকৌ সেই আগবেলা খাই আকৌ বাছত উঠি আহিছে। তেনেকৈ আহি ইয়াৰ পাইছিলোঁ। মানে ইমানেই বাছখন থাকিলে নি? বাছ ধেৰ অহা যোৱা কৰে ন আহি গৈ থাকে নহয়। এতিয়া যেনেকৈ গাড়ী চলে তেতিয়াও তেনেকৈয়ে চলি থাকে নহয়। আগতে বাছ আছিলে আমাৰ ইয়াত, ইয়াত ধেৰ বাছ চলিছিলে। বাছত আহোঁ, এবাৰ খোজকাঢ়ি আহিলোঁ, ঘৰ দিবলগীয়া হ'ল। ককাই আপোনাৰ চাব যাওঁতে খোজকাঢ়ি গৈছিলে ন? অঁ, মোক চাব যাওঁতে খোজকাঢ়ি গৈছিলোঁ। বেলেগ ছোৱালী চাইছিলে, ছোৱালীজনী বিয়া নাপাতো বুলি ক'লত আমাৰ গাঁৱৰ মানুহখনে হেৰি ধৰি বান্ধি পিনি আমাৰ ঘৰলৈ আহিলে। মই ধান নিয়া, আমাৰ আইতাজনী বৰ সাংঘাতিক আকৌ। তাৰপৰা মই পথাৰ পৰা যাই ধান নিয়াই আহিছোঁ নহয়। তাৰপৰা হেৰি ল'ৰাটো আকৌ সেই মানুহখন মাছ খোৱাৰ পৰা আহিছোঁ, কৈছে ল'ৰাটো বেয়া হ'লে কি হ'ব, চাকৰি আছে নহয়। বোলো নালাগে, মই নপঢ়িলোঁ বুলি মোৰ চাকৰি মোক ল'ৰা নালাগে বুলি মই কৈছোঁ আৰু কান্দিছোঁ আৰু কাপোৰ কানিবোৰ পিন্ধি কৰিছোঁ আৰু। তেতিয়া আমি মেখেলা চাদৰহে পিন্ধোঁ,
মেখেলা চাদৰ পিন্ধিছ চোলা পিন্ধিছ তই এখন চাল মই বোলো সেই তই বুলি পিন্ধিবলৈ তই ওলাই যা সেই বুলি কৈছোঁ আৰু আইতা মই তেনেকৈ নকবি নাপায় নহয় সেইবোৰ কথা ক'ব মই বোলো পাই মই নাযাওঁ বুলি ক'লে এবাৰ পঠিয়াই দিছোঁ সেই মানুহটো তহঁতৰ মাতি আনিবলৈ কি দৰকাৰ নাই যদি কপালত নাই নহয় আকৌ মই বিয়া হৈ বুলি ক'লোঁ আৰু থ কৰি আৰু তাৰপিছত দুলে পুষ্প সেই বৰ্তাক এটা আছিলে বৰ্তাক গৈছে আয়ো বিয়েকে মৈগা হাত খুৱাই আয়ো তই চিন্তা নকৰিবি আমি আছোঁ নহয় তই একো দুখ নাপাওঁ মাটি বাৰী ধেৰ আছে মানুহটো চাকৰি আছে ভাং নাখায় মন নাখায় ল'ৰাটো লেলা হ'ব পাৰে বয়সত যদি তই ভাবিব পাৰ এই বহুত ডাঙৰ এতিয়া মই কৈছোঁ নহয় বোলো সেই বহুত ডাঙৰ কিমান বছৰ মই সেইবোৰ সোধা নাই দেই এইবোৰ পঢ়া শুনা মানুহবোৰে ছোৱালীবোৰে সোধে আমি আকৌ তেতিয়া দিনত সিমান হেৰি নাই নহয় আমাৰ আজিকালি গতে নহয় কথা পতাবোৰ আহি আছোঁ আৰু বিয়া পাতিলা বিয়া আনমনা খাবলৈ গৈছে নহয় খোজকাঢ়ি গৈছে ককাই মই বোলো এইটো বোলো খোজকাঢ়ি আছে বোলো তহঁত বিয়া পাতিছিলে তই বৌক আদাক কৈছোঁ বৌ আমি আকৌ তেতিয়া বৌ বুলিহে মাতোঁ হেৰি তাৰ বোলো অঁ বৌ হেৰি ক তই কাপোৰ নিবোৰ পিন্ধিব আনি বোলো তাৰ লগত খোজকাঢ়ি থাকে যা আনমনা খোৱা মানুহে গোটেই কাৰোবাৰ হাঁহিত গুৰ ওলালে কাৰোবাৰ কাঢ়ি ক'ব নোৱাৰে মূৰত পানী দিবলগীয়া হয় মই ইমানেই আকৌ সেইকাৰণে কৈছোঁ আকৌ এইজনীয়ে কি কথা কৈছে চাওক এইজনীয়ে কি কথা তাই ঘৰ উঠি দৰা ঘৰৰ পৰা আহিলে আহি আকৌ এতিয়া আঠমঙলে তাই এনেকৈ কথা কৈছে এই কি কৰিবগৈ মানুহৰ ঘৰত গৈ কি কৰিব বোলো কি বাপেৰ বা মুঠেন কৰিমগৈ আকৌ কি কৰিম চকীদাৰ কৰিবলৈ যাব বোলো স্কুলত মই বোলো সেই পথাৰলৈ যাম বোলো তাৰপৰা ধান দাইলে আহিবা বোলো সি বোলো মোক চাবোন দিব মই খাম আৰু এতিয়া তহঁতৰ মনৰ কামনাত পূৰণ হ'লি তহঁতে যে ইমান জোৰকৈ দিলি তাৰপৰা তেনেকৈ আৰু তাৰপৰা আঠমৰা দিনৰপৰা গৈছে নহয় ককা খোজকাঢ়ি গৈছে আকৌ গাড়ী চাড়ী আনি আহিও তেতিয়া এখন দুখন গাড়ী ওলাই থৈ সৰু গাড়ীবোৰ খোজকাঢ়িকেহে ইয়ালৈ মাছ খোৱা পোৱাই দিলেহি আকৌ তাৰপৰা তামোল দিবলৈ কৈছে নহয় বাটৰ ঘৰৰ মানুহবোৰে কৈ পঠিয়াইছে নহয় এই মানুহটোক তামোলখন দিবি আকৌ তই অকলে নাখাবি মইতো তহঁতে এটুকুৰা দি পঠিয়া তাৰ যেতিয়া তামোল মই নিবিচাৰোঁ মোৰ এতিয়া তামোলো মই নিদিওঁ তাৰ বোলে সেই তই বোলে দিব লাগিব বোলে নিদিলে নহ'ব আমি আকৌ তেতিয়া শুনোৱে নহয় চব কথা তাৰপৰা লগত ইয়াৰ পৰা যোৱা ছোৱালীকেইজনী হাতত দিবলৈ নাম গাঢ়িছোঁ আৰু ছোৱালীকেইজনীৰ নাম আছিলে কি জানো পাহৰি থাকিলোঁ আৰু ককাৰ লগত গৈছিলে নহয় সৰু সৰু ছোৱালী তিনিজনী তাৰপৰা তোমালোকৰ নামটো কিনো যেনেকৈ কৈছে আমুক তহঁতে বোলো কেলৈ খোজকাঢ়িছে লগত বোলো এই বুঢ়া মানুহটোৰ লগত তহঁতে খোজকাঢ়িবলৈ দৰকাৰ নাই সেইকেইটা আহি আকৌ ঘৰত মাক লগাই দিছেহি নহয় তাৰপৰা ৰজনীয়ে বাপেকা হেৰি কথাবোৰ শুনিলে আহিছে আৰু এইখন ঘৰ হেৰি নহয় আয়ো তোৰ বাৰু বাহিৰে আঠমঙলাতে তই আহোঁতে যে বাটতে দল লাগি আহিলি কি কথা মই কোনে ক'লে আপোনাক ছোৱালীকেইজনী আহি কৈছে যে হেৰি নচাজনী মুখখন বৰ চোকা চাগে দেই এনেকৈ কৈছে তেনেকৈ চাবোনখন তাক দি দিকে যা খাবলৈ সেইবুলি কৈছে আজিকালি ল'ৰা ছোৱালীয়ে তেনেকৈ দিলে নাখায় নহয় মই আহিলোঁ আৰু খাই গ'ল এতিয়া তেনেকৈ থাকিলোঁ আৰু কি কৰিবি ন এতিয়া জনাই নজনাই বহুত মই কাম কৰিলোঁ আকৌ এতিয়া ভাল নাই বাৰু ককা ককা ভাল মদ নাখায় হেৰি নাখায় মদ নাখায় ভাং নাখায় চিগাৰেট নাখায় খোৱা বস্তু ধেৰ নাই খোৱা বস্তু ধেৰ অভাৱ নাই স্কুলৰ পৰা আহিব আহিলে মাছ কিবা মাংস চৰাই লৈ আহিলে আকৌ মাছ তেতিয়া সেই ওচৰতে মাছ মানে জালৰ মাছ আনে খোৱাত এইটো অকণো কষ্ট নাপালোঁ আকৌ পিছে সেই খোৱালে বোৱালে থাকি দিয়ে তাৰপাছত আকৌ এতিয়া এইখিনি এনেকৈ জ্বলি শেষ হ'লে ছাই হ'ব যেতিয়া সেই ছাইখিনি টেমাত ভৰাই ৰাখিলেই হ'ল সেইখিনি আকৌ কল খাৰ মাটিমাহত দি খাবলৈ ভাল ভাতৰ লগত ঠাণ্ডা ভাতৰ লগত বনাব পাৰি তেল খাৱনি আমাৰ আইতা বহুত ধুনীয়া তেল খাৱনি বনায় তেল খাৱনি কেনেকৈ বনায় আইতা এখন গৰম কৰিব লাগে খাৰটো ক'ব লাগিব নেকি কল বাকলি ল'লোঁ লৈ কানি পুৰিলোঁ পুৰি কানি পানী দি তিয়ালোঁ পানী দিয়াৰ কাৰণে তাত সেই পানীটোৱে তেল খানি